হেপী ফেমিলি তামাম বিপদত পৰিছে কি ক'ম এনেকুৱা মানে বিপদ হৈছে আমাৰ ইমান অশান্তি হৈছে কথা এটাক লৈ মানে একদম মানে আপোনালোকক নকৈ নোৱাৰিছোঁ মানে একদম বহুত অশান্তি হৈছে কিয় কাৰণে হৈছে জানেনে কিহৰ কাৰণে এইজনীৰ কাৰণে বহুত অশান্তি হৈছে আমাৰ কাৰণটো কি জানেনে এই তাই জ্বৰ হোৱাৰ পৰা অসুখ হোৱাৰ পৰা মাকক একেবাৰে জাতকৈ নেৰে চিকুটি নেৰে বুলি যে কয় চিকুটি নেৰে যিজনী ছোৱালী বাপেকৰ কোলাৰ পৰা মাকক কোলালে নাযায় এতিয়া তাই মোৰ কোলাতো থাকিব নিবিচাৰে খালি মাকক লাগে মাকে না হাগিব যাব পাৰে না বাচন ধুব যাব পাৰে না ভাত বনাব যাব পাৰে তাইৰ কাৰণে লঘোণ কৰিছে আমাৰ ভাত বনাব নোৱাৰা সময়ত ভোক লাগি অভোগ হৈ যায়গৈ এই পাত ছোৱালীয়ে মোৰ আমাৰ যিখন তম্পু কৈ দিছে মাকক তাই চিকুটি নেৰে কোৱা কি ক'বা তুমি কি ক'বা এতিয়া আপোনালোকক প্ৰমাণটো দেখুৱাই দিম আৰু প্ৰমাণটো দেখাই দিয়াচোন বেক কেমেৰা কৰি দিয়া নালাগে এনেকৈ দেখাম দিয়া তুমি হাঁহি আছে দেই হাঁহিব লাগিব আমাক অশান্তি দি পেলাই অকণমান যাবলৈ চেষ্টা কৰিম কৈ হাঁহিলে ধৰি লয় মায়ে গ'ল যায় এতিয়া পৰিলে দেখিছেনে কেনেকুৱা নাকে মাক বুলি ক'লে পৰি হ'লেও যাব মানে মই আপোনাৰ এতিয়া ঘিমকৈ পৰিলে হয় বাৰু এক্সিডেণ্টটো হৈ গ'ল ভিডিঅ'ত লাইভ হৈ গ'ল এক্সিডেণ্ট ধৰিলোঁ বুলিয়ে কি হ'ব মানে এনেকৈ আমি কেনেকৈ জীয়াম বাৰু এতিয়া ভাত পানী খাব নোপোৱা হৈছোঁ তাইৰ কাৰণে মাকে যাবই নোৱাৰি বোলে কি কৰিলে হ'ব ভাল হ'ব এতিয়া কওকচোন বাৰু কি হৈছে তোমাৰ তুমি ইমান কিহৰ মানে মাক লাগি থাকে আমি ভাত খাব নালাগে নেকি কিবা অ' ছোৱালী খালি মাকৰ পিছে ঘূৰি থাকিব তাই খালি মাকৰ পিছে হ'ব তাকে পিছ চাবচোন গৈ আছে কান্দি গৈ মাকৰ ওচৰত পাবগৈ কিন্তু মই এইখিনিতে আছোঁ মোৰ ওচৰলৈ আহিব পাৰে কিবা উপায় আছেনে বাৰু এনেকুৱা এই মাকক নেৰা ছোৱালী ল'ৰা ছোৱালীক কিনে কি বুদ্ধি কৰিবলৈ মানে মাকক এৰাব পাৰিম মানে জনাওকচোন আপোনালোকে যদি বেয়া নাপায় আৰু আজি পৰিব ধৰিছিলা তুমি কৈ গ'লা হয় আৰু পাপাই নধৰা হয় আৰু আজি পাপা থাকোঁতে পৰিব নোৱাৰে বাৰু ছোৱালীজনী ডাঙৰজনী হৈছে জ্বৰ তাইকো আলপৈচান ধৰিব লাগে তাই একে অৱস্থা নাই ছোৱালীজনী আজি 4-5 দিন ধৰি নেৰা নেপেৰা জ্বৰ তাই মানে জ্বৰ বুলি আপুনি লাইও চাব নালাগে ইমানখিনি আঁতৰৰ পৰাই তাইৰ গা পৰা তাপ ওলাই থাকে আজি ডক্তৰৰ ঘৰত লৈ যোৱা কথা লৈ যাম বুলি হেৰি কৰিলোৱে যুঁজা পৰিছিলোঁৱে তাৰপিছতে আৰু দেউতাহঁতে আৰু মাহঁতে ক'লে যে আজিতো ঔষধ চৌষধ দিয়ে এনেকৈ চাহ আজি যদি নহয় কাইলৈ ৰাতিপুৱা যদি ভাল নহয় ৰাতিপুৱালৈকে কাইলৈলৈকে নগাঁৱলৈ লৈ যাম আৰু ডক্টৰক ভাল ডক্টৰ এটাক দেখাই লৈ আহিম বেবী স্পেচিয়েলিষ্ট সেয়া দিয়ক হ'ব দিয়ক আৰু এইটো কথাই আছিলে একদম মানে আমাৰ সমস্যা হৈছে ভাত পানী সময়ত খাব নোপোৱা হৈছে চেহেৰাটো মোক কিমান ক্ষীণাই গৈছোগৈ এনেকুৱা এটা মাকো হৈছে এতিয়া এনেকৈ এদিন মোৰ গাটো লাগি আহিব তাই ভাবিব মা যাব এতিয়া নেকি বুলি ভাবি কাষতে সেয়া ঠিক আছে দিয়ক এয়া সমস্যাটো সেইটোৱে আৰু বেলেগ সমস্যা নাই বাৰু সেইটোৱে সমস্যা ধন্যবাদ সকলোৱে চাই থকাৰ কাৰণে কেনে লাগিলে আমাৰ কাহিনীটো জনাব আমাৰ অৱস্থাটো আপোনালোকে দেখি পুতৌ জন্মিছেনে নাই জনাব